Oh no! ইমান ৰ'দ দিব লাগে নেকি আজি? এই তো কোনে? ইস 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 এই ইমান ধুনীয়াকৈ খেতিখিনি কৰিছে। এই ধান সোপা বগুৰাই লৈ ইস 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 এই নাপায় নহয়। এই এৰা এই তুমি এইবিলাক কি কৰিছা এৰা? ইস 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 মানে ছাৰ বৰ জোৰা লাগিল। নহয় মানে ছাৰ আমি গৰু দিব আহিলি এইফালে কাম কৰোঁৱে আৰু আমাৰ লগবোৰে এই কামটো কৰিয়ে নহয়। এই নাপায় 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 বৰ ডাঙৰ কাম বেয়া কাম কৰিছা এইটো। ইস 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 এই এনেকৈ যে মুকলিত এই খোজ কৰিব নালাগে, এইটোতো জানিব লগা কথা। এই এনেকৈ মুকলিত খোজ কৰিলে এই বহুত বেমাৰ আজাৰ হয় নহয়। নহয় ছাৰ বৰ জোৰা লাগিল। এই জোৰে লাগিলেও সেই চৰকাৰেতো ইমান ধুনীয়াকৈ পায়খানা দিছে, সেই পায়খানা থাকিব লাগে। আৰু শুনা এইবাৰৰ পৰা এইবিলাক কাম নকৰিবি আৰু লোকমুখাকো হাক দিবি। ইমান ধুনীয়াকৈ খেতিডৰা কৰিছে তাতে যদি এই ধান ভাঙি লৈ পেলাই এই হাগা কি হ'ব? অ' ছাৰ হ'ব দে মই লগ নাপায় নাপায় এইবিলাক বেয়া কাম বেয়া কাম। আৰু নকৰোঁ দে। এতিয়া এতিয়া যা 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 সেইবাৰ ধুইয়া যা ভাল কৰিয়া যা ভাল কৰিয়া যা। ইচ 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 হ'ব দে ছাৰ আজিৰ পৰা এইটো কাম নকৰোঁ। নকৰিবি নাপায় নাপায় লোকত ধান তলি থাকিব নাপায়। স্কুল পালোঁ আৰু আমি আজি তহঁতে ক'ৰ পৰা আছা নাই? ইমান ৰ'দ দিছে আজি স্কুলত থাকাই এটা হয় দে আজি সিহঁত অহা নাই সোনকালে হেৰি কৰে পাৰে পাৰে আজি আমি এইখিনি কৰিম দেই। এইখিনি এইখিনি কৰিম হেৰাই লৈ এইখিনি কৰিম দেই। ভালকৈ পাৰ ফটাফট পাৰ চাবা এই তই কি মুখখন মেলি চাই থাকা তই চাফা কৰিছ দে পাৰ শেষ নাহোঁতে বহিব লাগে আমি সোনকালে। আৰু সেই শুনছে শেষ আহিলি আকৌ যদি কওঁ এইখিনি পঢ়িম বুলি দিব দেই আমি এইখিনি পঢ়িম আজি। ইফালে আন অলপ সেইফালে হেৰাক কৰিবা দিবি পাৰ হেৰাইলে সেইফালে নালাগে সদিনে এটা বহি থাকা নেকি আৰু অলপ যা আৰু যা হ'ব ডাকিলেও মাতি নেকি তই বাপে ঘটা মাতি কিন্তু আমি আমি বহি মাতি নাই আজি আমি এটা বহিম তো বাপে মাতি নেকি ইয়াক মই চাই ল'ম আমাক খিনি বহিব দিয়ে নাই খুচি ভাঙি দিম আমাৰ বাটে দি যাবি তই তোক মই ঠেং ভাঙা ঠেকুৰা কুকুৰটো লগাই দিম আগতে বাটে দি যাবি তই আমাৰ বাটে দি যাবি তই খিনি বহিব দিয়ে নাই আজি খিনি বহিব দিয়ে নাই নাচে কি আহি দাম কি দাম দেখছে নাই মোক জানো আগতে মই ঠেকুৰা কুকুৰা কাম হৈছে ঠেং ভাঙা কি ওলাইছে কুকুৰি কুকুৰ লগাই দিব কি দাম দেখছে নাই ইছ বৰ ভাল বৰ ভাল বৰ ভাল হৈছে তহঁত হয় ছাৰ এই তহঁতে গোটেইকেইটাই মাস্ক পিন্ধি আহিছা না বৰ ভাল পাইছো মই হেৰি এই এটা কথা হৈছে কি ছাৰ আজি এখন মুখ এখন নতুন দেখা পাইছো এই ছাৰ এইটো ছাৰ এইটো ছাৰ আমাৰ কোনোবা চলি ছাৰ হয় নেকি আজি ঘৰতো এনে থাকে ছাৰ আৰু পঢ়াটো একো নাই কেঁচা ছাৰ সেইকাৰণে আজি মোৰ লগতে লৈ আহিছো বৰ ভাল কৈছা বৰ ভাল কৈছা ঠিকে আছে আমাৰ মিনতি পেচলটো এই এখন গাঁৱৰ ওচৰৰ গাঁওখনতে বিয়া দিছিলো ছাৰ তাকে লৈ আহিছো ছাৰ আমাৰ ঘৰত কোনোবা খাব আহিছে ছাৰ বঢ়িয়া 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 কথা কৈছে এইটো হয় ছাৰ এই পাপা হেৰি নামটো কি তোমাৰ ছাৰ মোৰ নাম কলাৰাম দাস এই চলি মই তহঁতৰ ৰেজিষ্টাৰখিনি কৰি লওঁ হয়নে এই মন দি থাকিবি মাস্ক হয় নেকি এই খোল পিছে গোটেইকেইটাই খোল কিন্তু অলপ পাতলা পাতলাকে থাকবি হা এই মূৰখনো খোলোৱাই উঘালকে নৰিয়েই
এই তোলে মন দিবি দেই হয় ছাৰ এই খাই ভৰ আইছা আছো ছাৰ এই ঠোঁটৰ পচলা আইছা উপস্থিত ছাৰ এই লেতেৰু আইছা আছো ছাৰ এই হেঙুন নেকা আইছা আছো ছাৰ এই বসুন্ধৰ আইছা নহয় আছো ছাৰ এই জবৰা আইছা নহয় জবৰা আছো ছাৰ এই লেটু আইছা আছো ছাৰ ঐ এলেই হয় ছাৰ এই তহঁতক যি মই হয় ছাৰ কলপাত আনবা দিছিলো হয় ছাৰ চবে আনছা না ছাৰ ছাৰ মই আনবা পাহৰিলো ছাৰ এই তই পাহেৰলি তই সদায় সদায় কিবা এটা তোৰ ওলাই থাকে দেখোন এই তই কিয় পাহেৰলি কচোন তই কিয় পাহেৰলি ছাৰ এই দুটি মনৰ জনাক নে কি ছাৰ সেইকাৰণে চিৰিয়েলখন দিয়ে নহয় টিভিত ছাৰ সেইকাৰণে চাই থাকোঁতে লেখবা পাহৰিলো ছাৰ কলপাত ছাৰ এই তই তই চিৰিয়েল চাই নিজৰ দায়িত্বকে পাহেৰলি ওচৰকা ক'তকা ওচৰকা এই তোক মই এতিয়া কেইটামান প্ৰশ্ন কৰোঁ তই ৰৈ থকা জেগাতে কওঁ এই, তই ধৰি লওঁ কি ধৰিম ছাৰ এতিয়া কি ধৰবি এই গৰু একো ধৰব দিয়া নাই তই মনতে ধৰি লওঁ মনতে ধৰি দিছোঁ ধৰি লওঁ এটা মালভোগ কলৰ দাম 1 টকা 4 আনা তেনেহ'লে 5টা মালভোগ কলৰ দাম কেইটকা হ'ব কি কল ছাৰ কলা মালভোগ কল এই খেন্দাৰাল পাব ছাৰ খেন্দাৰাল পাব এটা হেৰি মালভোগ কল এটা পাবা আহিছে ইমান কম টকা 4 আনাত এটা আঠিয়া কলে নাপায় ঠাৰি বচা আঠিয়া কলো নাপায় 1 টকা 4 আনাত মালভোগ কল খাবা আহিছে আকৌ ঐ তোক মই ধৰিহে ল'ব দিছোঁ এই মই ধৰা চৰা আহিলে নাজানো ছাৰ মই নাপায় বলছো নাপায় আৰু ক'ত পাব আপুনি নাপায় বলছো আৰু নাপায় ধৰিবও নোৱাৰো মই ছাৰ তই দেখোন মাথা খাই দিবি এই মোৰ নাই ছাৰ নাপায় ছাৰ ধৰি ল'বও নোৱাৰো ছাৰ তই এসোপাহে শিকিলি যাব যা বুজি পাইছো যা কি কৰছ তই এলেই হয় ছাৰ আজি ভোজৰ খাহী আৰু ভোজৰো ইহঁত অহা নাই না তহঁতে ইমান খতিকিয়া কৰি থাকে এই তহঁতে কলপাতটো আনছা কলপাতকেইখন মই চাওঁ ৰচোন চোন দি আই বসুন্ধৰ দি দি এই তোৰ কেইখনো দি বঢ়িয়া মই লৈ যাম চব লৈ যাম ঐ হিঙুন নাকা এই তই এটা এই বাক্য ৰচনা কৈছো নেই পানীত হাঁহ নচৰা তই এইটো বাক্য ৰচনা কৰ পাৰিম ছাৰ পানীত হাঁহ নচৰিলে মুৰ্গী পুহিব লাগে হাঁহ তই এসোপাহে শিকিলি ইচ এই মোৰ দেখোন চুলি ডাল কৰবি এই বহ এই খাই ভৰ ছাৰ এই তই এটা কথা কৈছো নেই কি ছাৰ তই তাৰকা গৃহ দেখিছা নে নাই দেখা ছাৰ নাই দেখা ছাৰ নাই দেখা কি আহো এই তই দেখোন বেকা বেকিকে কি চাই আছ দেখা পাওঁ নেকি চাইছোঁ ছাৰ গছৰ তলত তাৰকা গৃহ দেখিবা আহিছি ছাৰ দেখা পাওঁ নেকি চাইছোঁ ঐ লেতেৰু এই তোক মই কেইটামান বানান কৰিব দে ঐ তই পাৰিবি নে তই কৈছোন ঐ তই পৰ্বত বানান কৰছো নাই পৰ্বত ঠেকা থাকিব তাৰ ওপৰে মাৰি দিলে কাঠি সামনে ৰান্তিয়ত্ব হা তোক এইবিলাক কোনে শিকাইছি এই হে ইমান দিনে তই এসোপাহে শিকিলি ইচ পৰ্বত বানন কৰিলে এই ধোঁতৰ পচলা এই তোক আকৌ এটা সুধোৱে মই তই উঠছোন তই এইবাৰ এটা বাক্য ৰচনা কৰ তেজৰে কমলাপতি পৰভাতে নিন্দ এইটো তই বাক্য ৰচনা কৰছো ছাৰ পতিটো আপোনাৰ চাদৰৰ পতি নে মেখেলাৰ পতি ছাৰ এই গৰু চাদৰ মেখেলাৰ পতি নহয় এইটো পতি মানে গিৰিয়েক বা স্বামী হয় ছাৰ হে কমলা গিৰিয়েক তুমি পৰৰ ভাতক নিন্দা কৰাটো ত্যাগ কৰা ইচ খালি তই এসোপাই শিকিলি হে তই বহ তই ফালছা দে গম পাইছো এই খাই ভৰ হয় ছাৰ তইও এটা বাক্য ৰচনা কৰছো নাই তই কৰ খাই পাত ফলা
কৰ এইটো পাৰিম ছাৰ মই পাৰবি পাৰিম ছাৰ বাৰু কিমান পাৰা চাওঁ দেচোন কৰ খাই পাঁচ ফলা মানুহক কাহৰ কাঁহীত ভাত দিব লাগে ইচ 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 মোৰ মূৰৰ চুলি ডাল ডাল কৰবি দেখোন এই তহঁতে বহ বহ এইবাৰ বসুন্ধৰাই কৈছো নেই পাৰিবিনে তই পাৰিম ছাৰ কওচোন ধৰা হ'ল এখন টেবুলত একফালে এটা জ্ঞানৰ টোপোলা আৰু একফালে এটা সোণৰ টোপোলা তই ইয়াৰে দুটাৰ নিবেদিলি তই আগতে কোনটো নিবি ছাৰ মই ছাৰ সোণৰ টোপোলাটো নিমা তই সোণৰ টোপোলাটো নিবি বুৰ্বক আমি উলি জ্ঞানৰ টোপোলাটো ললো হৈ ছাৰ যাৰ যিটো অভাৱ সেইটোৱে নিব ছাৰ তই মোক ইমান নেগলেক্ট কৰিব পৰা হলি হে তোৰ বহ বহ এই জবৰা তই এইবাৰ কৈছো নেই তই এটা শব্দত প্ৰকাশ কৰা কৈছো দম্পতি ছাৰ যি প্ৰতি দম বেছি থাকে তাকে দম্পতি বোলে ছাৰ এইবাৰ এই ধোধৰ পচলা এটা কৰছো নেই তই উঠ হয় ছাৰ এই তই এই নাচপতি শব্দটো এটা শব্দত প্ৰকাশ কৰছো নেই ছাৰ পত্নীৰ কথা মতে নাচাপতিকে নাচপতি বোলে ছাৰ ইচ 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 ৰাম 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 প্ৰভু কৃষ্ণ তহঁতে কিনো শিক্ষা হলে ইমান দিন ঘৰতে আছ অলপ ভালকে মনোযোগ দি পঢ়িব লাগে এইবিলাক একো হোৱা নাই দেই আজিলে হ'ব দে শুনছ নে মোৰ হ'ল আৰু তহঁতে অলপ ঘৰত পঢ়িবি তোনেতো এটাও নৰা প্ৰশ্ন উত্তৰ হে আৰু এটা কাম কৰবি এই তহঁতে ঘৰত থাকিলি সঘনে চাবনেদি হাতখন ধুই থাকিবি বুজিছানে আৰু বাহিৰত গেলি বাহিৰৰ পৰা যেতিয়া ঘৰত সোমাবি আহি কালি চেনিটাইজাৰ অলপ কৰবি হে আৰু মাস্কখন মাৰি থাকিবি আৰু বেছিকে মানুহ জমা হোৱা ঠাইত তহঁত নাচবি আৰু এটা কথা কওঁ তহঁতৰ মাজৰে যদি কাৰোবাৰ জ্বৰ কাহ পানী লগা হৈ তহঁতে মনে মনে নাখিবি দেই আৰু ভয়ো নকৰবি হস্পিটেলত যাবি আৰু তাতে হস্পিটেলত যাই চেকআপ টেকআপ কৰবি হে ঐ তহঁত ঘৰা ঘৰি যা চুজ বাগৰ কৰি নাচবি দেই যা ভালে ভালে যাবি হে যা 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 na na na